নমস্কাৰ বাইদেউসকল আজি মই আপোনাক অতি গুৰুত্বপূৰ্ণ বিষয় এটা শিকাম আপোনালোকে AWC ওপেন এনেকৈ যে আহিছে ওপেন আৰু ক্লোজ আপোনালোকে ওপেন কৰে ঠিক আছে এইখিনি কৰে আপোনালোকে ওপেন কৰে কিন্তু লাষ্টত এটা অপচন আপোনালোকে ক্লিক নকৰে যাৰ কাৰণে আপোনালোকৰ AWC টো ওপেন হৈও নোহোৱা হৈ যায় ঠিক আছে স্টেপ বাই স্টেপ চাই থাকিব মই এটা এটা শিকাই যাম ঠিক আছে প্ৰথমতে আপোনালোকে ওপেন কৰিব ওপেনত ক্লিক দিব ওপেন ওকে কৰিব এটো হৈ গল আপোনালোকৰ AWC টো ওপেন হৈ গল ঠিক আছে তাৰ পিছত আছে আপোনালোকৰ AWC ফটো এই ফটোটো কেনেকৈ শিকায় মই দি দিছো আই বটনত আহি যাব আপোনালোকে চাব কেনেকৈ ফটো দিয়ে তাৰ পিছত এটেন্ডেন্স অবলিক মৰ্নিং স্নেক্স আপোনালোকে মৰ্নিং স্নেক্স টো দিবই না লাগে এটেন্ডেন্স টো দিব আৰু আপোনালোকে এটেন্ডেন্স দি আছে আৰু কিছু মানে নিদিয়ে তাৰ কাৰণে চাব ইয়াত যে এটেন্ডেন্সত লিখা আছে 0/15 আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত চাও আহি গৈছে এটেন্ডেন্স ইয়াত আপোনালোকে কোনে কোনে উপস্থিত আছে সেইখিনি আপোনালোকে ইয়াত ক্লিক দিব এই বক্সটো ক্লিক দিব এই ফালৰ বক্সত ক্লিক নিদিব মৰ্নিং স্নেক্স যেহেতুকে আমাৰ নাই গতিকে আমি এটেন্ডেন্সতে ক্লিক দিম ঠিক আছে হৈ গল এতিয়া আমি এটেন্ডেন্সত ক্লিক দিলো তাৰ পিছত আমি সাবমিট অপচনত ক্লিক কৰিম এটো হৈ গল আমাৰ এটেন্ডেন্স তো হৈ গল হয়নে তাৰ পিছত THR/HCM যদি THR আছে THR ত ক্লিক দিব যদি HCM আছে HCM ত ক্লিক দিব ঠিক আছে এটা সব যেহেতু এই দুটা ক্লিক কৰি আপোনালোকে সাবমিট কৰিব হৈ গল চাও আপোনালোকৰ AWC ওপেন হৈ গল কিন্তু এতিয়াও এটা বস্তু বাকি আছে হেইটো হৈছে আপোনালোকৰ যেটো AWC ফটো এই AWC ফটোটো নট ক্যাপচাৰ হৈ আছে যেতিয়া লৰা ছোৱালী বিলাক আহিব তেতিয়া আপোনালোকে ধুনিয়াকৈ ক্যাপচাৰ কৰি দি দিব ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওটো আশা কৰো আপোনালোকে বুজি পাইছে ধন্যবাদ